উপায়গিৰিৰে নিজৰ হবিটোৰ বিষয়ে তাৰমানে বৰ্ণনা কৰক মানে উইদাউট এনি ৱৰ্ড প্ৰথমতে তাইৰ মানে এটা শাৰীৰিক বিকাশ হৈছে বৰ্ণালীৰ শাৰীৰিক তাই যিহেতু ঘৰুৱা কাম কাজ কৰিছে তাইৰ শাৰীৰিক বিকাশটো দেখা পোৱা গৈছে তাৎক্ষণিক পৰিৱেশৰ লগত এটা তাইৰ কি হৈছে সম্পৰ্ক এটা স্থাপন হৈছে আৰু এইটো হোৱাৰ পিছতে বাকীখিনি অৰ্ক আহি যাব ফাৰ্ষ্ট ষ্টেপটো হৈছে আমাৰ ফাৰ্ষ্ট ষ্টেপটো কি হৈছে আমাৰ মৌখিক ভাষাত মা মই সপোনত দেখিলো দুটা ফুটৰ পোৱালি আৰু দুজনী নাগজিলিকা চকুতেলিকা টিলিকা এটা আছিল মস্ত হাতী কাণদুখন ডাঙৰ ভাই চকু দুটা নিচে সৰু মোৰ লৰাই যায় Day 2 বা উইকত কেনেকৈ ইম্প্ৰুভমেণ্ট কেনেকৈ হৈছে শ্ল'লি হয়নে কেনে ক'ৰ পৰা ক'লৈকে গৈছে লাষ্টলৈকে এইখনৰ লাষ্টত কি আছে আমাৰ তাৰপিছত ক'ৰবাত এক্সামিনেশ্যন কিবা মূল্যায়ন কিবা আছে নেকি বা ডিফাৰেঞ্চটো কি মানে প্ৰথম পেজৰ লগত ছেকেণ্ড পেজ বা থাৰ্ড পেজৰ কিবা হ'লেও মানে ডিফাৰেঞ্চ থাকিব মানে কেনেকৈ ষ্টাৰ্ট কৰিছে দেখা পাইছেনে চবে চাকচোন চবৰে কিতাপবিলাক আমাৰ তিনিটা আছে তালৈকে মূৰ্ধন্য দৈত্য সেইকেইটা আমি মাতোতেও আমি ক ফলাফলৰ নামকেইটা চিনাকি কৰাই দিওঁ আমি শিক্ষকসকল সচেতন হ'ব লাগিব কেনেকুৱা তালিত ব হ মূৰ্ধন্য হ বুলি আমি উচ্চাৰণ যদি ভুলকৈ কওঁ হেৰা কোন তুমি দেৱী নে মায়াবিনী ইয়া তোমাৰ পৰিচয় হেৰা সুন্দৰী অকলে নদীৰ তীৰত তুমি কি কাৰণ দিব ৰজাৰ মৰমৰে জীয়াৰী মই নাও চলাই মানুহক পাৰ কৰোঁ নাম মোৰ সত্যৱতী জানিবা নিশ্চয় শিশুসকলৰ আকৰ্ষণীয় হৈছে সুন্দৰকৈ বনাইছে ইয়াত বিভিন্ন ডিয়ালগৰ সহায়ত দলগত শিক্ষাৰ ব্যৱস্থা কৰা দেখা গৈছে তাৰপিছত আমাৰ কিতাপৰ ভিতৰলৈ যদি যাওঁ প্ৰথম সপ্তাহত চাই কিতাপৰ সহজ বাক্য গঠন আমাৰ এই প্ৰথম যিটো মানে নিজে কৰিছিল সেইটো হৈছে ক্লাছ 3 আছিল প্ৰথম ক্লাছ 3 হৈছে এটা ক্লাছ 2 নে ক্লাছ 3 লাষ্ট ক্লাছ বৰ্ণ চিনাক্তকৰণ এটা ছবি দিয়া আছে ছবিটো চাই মাজৰ পৰা কেইটামান বিশিষ্ট পইণ্ট আমি বাছি উলিয়াইছোঁ প্ৰথমত আমি যিটো পইণ্ট দিছোঁ তাৰ যিটো হৈছে মৌখিক ভাষা
পিছৰ ফালে চিনি পাইছেনে বাৰু স্পষ্ট হৈছে না তোমাক দেখিছা নহয় মই কি লিখিছোঁ এই তুমি কোৱাচোন কি লিখিছোঁ মই কোৱাচোন মই কি লিখিছোঁ পিছৰ লাষ্টত কোৱা এই মাইনাজনী কোৱা লাষ্টত কি লিখিছোঁ বাৰু চিনি পোৱা হৈছে আগৰ আৰু পাছৰ তাৰমানে ধাৰণাটো দিব পাৰোঁ ধৰি লওক ইয়াৰে আমি 4টা লৈছোঁ বগা 4টা মণি ল'লোঁ আৰু ৰঙা 4টা তো 4 যোগ 4 8 এনেকৈ আমি বিয়োগৰ ধাৰণাটোও দিব পাৰিম ইয়াতে আমাৰ 10টা ৰঙামণি আছে তাৰপিছত আমি ইয়াৰ পৰা 5টা যদি আঁতৰাই দিওঁ আছে যিহেতু তাৰপিছত আকৌ খুলি পেলাই তেওঁলোক কৰিব দিব পাৰোঁ আমি একবাৰ বনাই দেখাই পেলাই আকৌ ল'ৰা ছোৱালীখিনিক মাতি আনি তুমি বৰ্গটো বনোৱাচোন বা তুমি আয়তটো বনোৱাচোন ধুনীয়াকৈ বনাই দিব পাৰোঁ এনেকৈ আমি ধাৰণাখিনি দিব পাৰোঁ বা যিটো অষ্টভুজ বনোৱা হৈছে 8টা আমাৰ ভাগ আছে অষ্টভুজ নাই কিজানি আমাৰ এই পশ্চিম ধৰণৰ এইখিনি নাই কিজানি মাতুলিত কিন্তু আছে বড়ো ষ্টুডেণ্ট আছে মাতুল আপোনাৰ স্কুলত নাই কিজানি নাই সেইকাৰণে সেই মানসিকতাটো আমি ৰাখিব লাগিব শিক্ষক হিচাপে তেতিয়াহে তাৰমানে তেনেকুৱা যেতিয়া পৰিৱেশ আমি পাম তেতিয়া সেই পৰিৱেশটোত আমি নিজকে মানে চলাই নিবৰ কাৰণে নিজকে মানে কেনেকৈ চম্ভালিব পাৰিম বা ছাত্ৰ ছাত্ৰীখনিৰ লগত আমি কেনেকৈ মত বিনিময় কৰিব পাৰোঁ আমাৰ যিটো শিক্ষণ প্ৰক্ৰিয়া আৰু তেনেকুৱা কৰিলে কি হয় গঠনমূলক মান নিৰূপণে আমাৰ পাঠ মৰমলা ভাৰক মতে নুয়ে দিলি নামাই মৰমত পয়ে পায়ে